10,000 টকা লাভ কৰিবা তোমালোকক কোনো ধৰণৰ পাৰ্চেন্টেজৰ প্ৰয়োজন নাই তোমালোকে থাৰ্ড ডিভিজন হ'লেও ইয়াত আবেদন কৰিব পাৰিবা নমস্কাৰ সকলোকে সুহৃদ চেনেললৈ স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ আপোনালোকৰ বাবে লৈ আহিছো তাৰ আগতে ক'ব বিচাৰিছো যদিহে আপোনালোকে চৰকাৰী আঁচনিৰ বিষয়ে আপোনালোকে জানিব বিচাৰিছে বা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপৰ বিষয়ে জানিব বিচাৰে তেনেহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ এই চেনেলটোত মই দি থাকোঁ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিলে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে লাভ কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে সময়মতে আপডেটসমূহ আপোনালোকে পাই থাকে তাহলে আহক দিনটো ভিডিঅ আৰম্ভ কৰিছোঁ প্ৰথমতে ক'ব বিচাৰিছো যে আপোনালোকৰ ঘৰত যদি কোনোবা ল'ৰা ছোৱালী আপোনালোকৰ বা কোনোবা ল'ৰা ছোৱালীয়ে যদি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে হাই সেকেন্ডাৰী পাছ কৰিছে গ্ৰেজুৱেশ্যন পাছ কৰিছে ITI এডমিশ্যন লৈছা যিকোনো তোমালোকে প্ৰফেশ্যনেল কোৰ্ছত এডমিশ্যন লৈছা তেনেহ'লে এইটো ভিডিঅ' তোমালোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইটো ভিডিঅ' যিসকলে চাব তেখেতসকলে প্ৰায় 5,000 পৰা 10,000 টকা লাভ কৰিব ইয়াত কোনো ধৰণৰ কাষ্ট ৰিজাৰ্ভেশ্যন পাৰ্চেন্টেজৰ কথা নাই গোটেই ভিডিঅ'টো খালি চাব লাগিব এই যিটো স্কলাৰশ্বিপৰ বিষয়ে ক'বলৈ গৈছোঁ এইটো স্কলাৰশ্বিপ হৈছে MLA স্কলাৰশ্বিপ বুলি আমি সাধাৰণতে কৈ আহিছোঁ আৰু এই স্কলাৰশ্বিপটোত অসমৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব আৰু ইয়াত আবেদনৰ প্ৰচেছটো সম্পূৰ্ণ একদম সিধা একদম কোনো ধৰণৰ অনলাইন প্ৰচেছ নহয় তোমালোকে অফলাইনত যাব লাগিব অফলাইনত গৈ ক'ত কি কৰিব লাগিব মই কৈ গৈছোঁ ষ্টেপ বাই ষ্টেপ তোমালোকে অসমৰ প্ৰতিটো সমষ্টিৰ পৰা ইয়াত আবেদন কৰিব পাৰিবা তোমালোকৰ যিটো সমষ্টি MLA তাত তোমালোক যিজন MLA বহে তোমালোকৰ MLA ঘৰতে তোমালোকে য'ত বহে MLA জনৰ ঘৰত যাব পাৰা নহ'লে DC অফিচত যাব পাৰা অনলাইনটো ফৰ্মখন তোমালোকে ডাউনলোড কৰি ল'ব পাৰা পৰাপক্ষত MLA জনৰ ঘৰৰ পৰা তোমালোকে ফৰ্মখন আনিব তাৰ পৰা তোমালোকে ফৰ্মখন আনি তোমালোকে ফিল আপ কৰিবা আৰু MLA জনৰ ঘৰতে যিজন PA বা অফিচ থাকে MLA অফিচত গৈ পেলাই তোমালোকে জমা কৰিবা এই ফৰ্মখন তোমালোকে ফিল আপ কৰিবলৈ তোমালোকৰ বেছি নথিপত্ৰৰ প্ৰয়োজন নহয় চিম্পল তোমালোকে যিখন তোমালোকৰ কোৱালিফিকেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যনৰ নথিপত্ৰ আছে পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট সেয়া দিবা কাষ্ট চাৰ্টিফিকেট যদিহে আছে তেনেহ'লে দিবা যদি নাই তেতিয়া প্ৰব্লেম নাই আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড কিবা এটা নথিপত্ৰ ID প্ৰুফ হিচাপে দৰকাৰ হ'ব আৰু লগতে তোমালোকৰ বেংকৰ পাছবুকখন তোমালোকৰ প্ৰয়োজন হ'ব আৰু যিখন ফৰ্ম তোমালোকে আনিবা সেই ফৰ্মখন শুদ্ধকৈ ফৰ্ম ফিল আপ কৰিব লাগিব সেইটো খুবেই মেণ্ডেটৰী হয় ইয়াত তোমালোকে 5,000 পৰা 10,000 টকা লাভ কৰিবা তোমালোকক কোনো ধৰণৰ পাৰ্চেন্টেজৰ প্ৰয়োজন নাই তোমালোকে থাৰ্ড ডিভিজন হ'লেও ইয়াত আবেদন কৰিব পাৰিবা ইয়াত 126টা সমষ্টি অসমৰ প্ৰতিজন MLA এই স্কলাৰশ্বিপত তোমালোকে প্ৰদান কৰি প্ৰতিজন MLA ফাণ্ডত পইচা আহে আৰু এই ফাণ্ডৰ জৰিয়তে স্কলাৰশ্বিপ হিচাপে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰে কিন্তু বহুতে এই স্কলাৰশ্বিপৰ বিষয়ে নাজানে বা ফৰ্ম ক'ত পাই নাজানে তাৰ ফলত তোমালোকে বহুতে ইয়াত আবেদন কৰিব নাথাকি যায় চবে NSP স্কলাৰশ্বিপত আবেদন কৰে কিন্তু NSP পৰ্টেলত যদি তোমালোকে আবেদন কৰা হ'ব অনলাইন প্ৰচেছত হয় তোমালোকৰ লেংথি প্ৰচেছ হয় কিন্তু MLA স্কলাৰশ্বিপটো অফলাইন প্ৰচেছতে হয় আৰু তোমালোকে পোৱা চান্সটো বহুত বেছি বহুতে ভাবিছে মোৰ পাৰ্চেন্টেজ কম মই নাপাম নেকি নহয় তোমালোকে থাৰ্ড ডিভিজন পালেও ইয়াত আবেদন কৰিব পাৰা আৰু পোৱাটো প্ৰায় নিশ্চিত হৈ থাকে আৰু ইয়াত তোমালোকে মই ক'লো নথিপত্ৰ কি লাগিব অফলাইন প্ৰচেছত হ'ব তোমালোকে MLA ঘৰৰ পৰা MLA য'ত বহে তাৰ পৰা তোমালোকে ফৰ্মখন এটা তাতে জমা কৰিব পাৰিবা আৰু যদি MLA ফৰ্মখন যদি তোমালোকে ফিল আপ কৰিব নাজানা তেনেহ'লে মোক কমেণ্ট কৰিবা মই কমেণ্টটো চাম যদি তোমালোকৰ যদি দৰকাৰ হৈ যায় তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত কেনেকৈ ফিল আপ কৰিব লাগে মই শুদ্ধকৈ তোমালোকক বুজাই দিম আৰু এটা কথা এই স্কলাৰশ্বিপটোত বহুতে আবেদন নকৰে আৰু এটা কাৰণে যে বস্তুটো হেৰি হ'ব নি তোমালোকে নাপাবা এইবোৰ এনেই তেনেকুৱা ক্ষেত্ৰত বহুতো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে পাইছে তেনে ক্ষেত্ৰত তোমালোকে আবেদন কৰি চোৱা যদি নোপোৱা তেতিয়া বেলেগ কথা কিন্তু পোৱাটো প্ৰায় নিশ্চয়তা কাৰণ কিছুমান ল'ৰা ছোৱালীটো পাইছে সেইকাৰণে তোমালোকে আবেদন কৰাটো কৰা আৰু কোনো কোৱালিফিকেশ্যনৰ কথা নাই যদি তোমালোকে মেট্ৰিক পাছ কৰিছা তেতিয়াও ইয়াত আবেদন কৰিব পাৰিবা হাই ছেকেণ্ডেৰী পাছ কৰিছা তেতিয়াও আবেদন কৰিব পাৰিবা গ্ৰেজুৱেশ্যন পঢ়িছা বা এডমিশ্যন লৈছা বা গ্ৰেজুৱেশ্যনৰ মাজত থাৰ্ড চেম ফিফ্থ চেম তেনেকুৱা আছে তেতিয়াও ইয়াত আবেদন কৰিব পাৰিবা ইয়াত কোনো কোৱালিফিকেশ্যনৰ কথা নাহে গতিকে চিন্তা কৰিব নালাগে ভিডিঅ' ইমানেই আছিলে যদি চাই ভাল পাইছা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিবা নেক্সট ভিডিঅ' মই স্কলাৰশ্বিপৰ ওপৰতে আনি আছোঁ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আঁচনিৰ ভিডিঅ'টো মোৰ চেনেলত থাকিবই আজিলৈ আহিছোঁ ধন্যবাদ